যদি ঘৰত ইনে থাকে তেতিয়াহ'লে আপোনালোকে এনেকুৱা মেচিন এটা লৈ পিনে আপোনালোকে সৰুৱাকৈ ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে। এইটো ধূপৰ মেচিন হয়। ইয়াৰ পৰা গৈ পিনে এনেকৈ ধূপ ওলায়। দেখিছে আপোনালোকে। এইটো অট' মেচিন ন? এইটো অট'মেটিক মেচিন হয়। আপোনালোকে অকল ইয়াত থাকিব চব বস্তু আৰু এইপিনে ওলাই যাব। আপোনালোকে ঘৰতে আৰম্ভ কৰিম বুলি ভাবিছে যদি আৰম্ভ কৰিব পাৰে এটা ধুনীয়া ব্যৱসায়। আৰু এনেকৈ আপোনালোকে ধূপ উৎপাদন কৰাৰ পিছত মানে এনেকৈ পেকেটিং হয়। এয়া দেখিছে পূৰা পেকেটিং হৈ গৈছে। আৰু ইয়াতে ধূপৰ আপোনালোকে এয়া দেখিছে এইপিনে ধূপবোৰ এনেকৈ শুকুৱাব লাগিব। লাইনভাৱে ধূপ শুকুৱাই থৈছে। শুকুৱাৰ পিছত আপোনালোকে আকৌ ইয়াত আছে চেন আছে। এই চেনটো ডুবোৱাৰ পিছত অলপ ৰ'দত শুকুৱাব। তাৰ পৰা মানে শুকোৱাৰ পিছত মানে তেতিয়া গোন্ধটো অলপ আহি যাব। তাৰপিছত আকৌ পেকেটিঙৰ ব্যৱস্থা আছে। ইয়াত দেখিছে প্ৰথম পেকেটিং এনেকুৱা পেকেটতে হয়। তাৰপিছত যাব আপোনালোকৰ এনেকুৱা ডাঙৰ ডাঙৰ পেকেট আছে। এইবোৰ পেকেটত পেকিং কৰে। পেকিং কৰাৰ পিছত আপোনালোকে এনেকৈ পাই যাব ধূপ। এনেকৈ ধূপ পাই যাব। এইটো 20 টকীয়া 10 টকীয়া এনেকৈ মানে ধূপ পূৰা চাপ্লাই দি থাকিব পাৰিব ঘৰতে। আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছে যেতিয়া আৰম্ভ কৰিব পাৰে সোনকালে। লাভজনক আছে। আৰু বহুতো মানুহ মানে ইয়াত কৰ্মসংস্থাপনত নিয়োজিত কৰিছে। আমাৰ এজনকো নিয়োজিত কৰিছে এই কৰ্মসংস্থাপনত। এওঁলোকে পাৰ্ট টাইম জব হিচাপে এওঁলোকে ব্যৱসায় ভাই পৰিব। তাৰপিছত এনেকৈ ব্যৱসায় কৰিব পাৰে। ভাল এটা আপোনালোকে ঘৰতে ব্যৱসায় কৰিম বুলি ভাবিছে যদি কৰিব পাৰে। ধন্যবাদ।